অকণিসকল আজি আমি তৃতীয় শ্ৰেণীৰ অংকুৰণ অসমীয়াৰ পাঠ নং 4 আগলি বাহত বগলীৰ বা পদ্ধতি একেলগে পঢ়ো আহা আৰু তোমালোকে মোৰ লগত পঢ়ি যাবা। আগলি বাহত বগলীৰ বা লৰাহঁতে চোৱা বৰ হাকুটিৰে লৰাইছে আমৰ ডাল, ক'ত যে আম ক'ত যে পৰিছে কাষতেই আছে খাল। আগলি বাহত দেখিছানে বাৰু বগা বগলীৰ বাহ, লৰাহঁতৰ এদিন পৰিল চকুত কৰোঁতে আজা। খুৰাই ক'লে নাভাঙিবা দেই নিৰ্হি চৰাইৰ বাহ, অতি যতনেৰে বাঁহটি সাজিছে গোটাই শুকান ঘাঁহ। বৰষুণ পৰি হৈছে পিছল কাষৰ আলি বাট, খুৰাৰ দেহাও থৰক বৰক বাট বিষ আছে গাত। খগেনে খুৰাৰ হাতত ধৰি ক'লে আগবঢ়াই দি, বিষুৱা দেহাৰে হাতলৈ বাৰু নগ'লেনো হয় কি। অকণিসকল তোমালোকৰ যদি এই ভিডিঅ'টো অলপ হ'লেও তোমালোকৰ বাবে সহায়ক হ'ল তেনেহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।